হে গাইজ, আৰু এটা মিনি ব্লগৰ সৈতে আপোনালোকক স্বাগতম। আজি যোৰহাটৰ এখন নতুনকৈ খোলা হোটেল ক্লাবৱে গ্ৰেণ্ডলৈ গৈছিলোঁ আৰু তাৰে ইণ্টেৰিয়ৰ ডিজাইন, হোটেলখনৰ এম্বিয়েন্সটো দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিলোঁ। আৰু দেখিবলৈ পালোঁ তাত কি জানেনে, ফৰেন কাণ্ট্ৰিৰো গেষ্টৰ আগমন হৈছে। ভাল লাগিল দেখি। আমাৰ এজন অসমীয়া লোকে ইমান ধুনীয়াকৈ এটা প্ৰতিষ্ঠান খুলিছে। আৰু তাতে মই কি খালোঁ আৰু তাৰ কৰ্মচাৰীৰ লগত কি কথা পাতিলোঁ আৰু হোটেলখনৰ কি সুব্যৱস্থা আছে, সকলোখিনি মোৰ ব্লগত আহি আছে। চাবলৈ নাপাহৰিব কিন্তু। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। এতিয়ালৈ আহিছোঁ, বাই।